মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই স্থানাংক জ্যামিতিৰ কেইটামান অংক মই কৰি দিব বিচাৰিছোঁ। এইটো অধ্যায় সপ্তম অধ্যায় মানে অনুশীলনী 7.1 স্থানাংক জ্যামিতিৰ। তাতে অনুশীলনীত তোমালোকে যদি চোৱা কি আছে, 1 নম্বৰ যিটো আছে, 1 নম্বৰ আমাৰ যিটো অংক দিয়া আছে, 1 নম্বৰটোত দিয়া আছে ইয়াত কি তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। তাৰমানে দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব দিছে। আমি 1 নম্বৰটো যদি লিখো, 1 নম্বৰটো চাবা, 1 নম্বৰটো কি আছে তোমাৰ, 1 নম্বৰটো আছে 2 3 আৰু 4 1 2 3 আৰু কি আছে 4 1 আছে। এই দুটা বিন্দুৰ মাজৰ দূৰত্বটো নিৰ্ণয় কৰিব দিছে। এই দুটা বিন্দু, এইটো এটা বিন্দু 2 3 আৰু আন এটা বিন্দু আছে কি 4 1 আছে। এই দুটা বিন্দুৰ মাজৰ দূৰত্বটো নিৰ্ণয় কৰিব দিছে। ঠিক আছে, এই দুটা বিন্দুৰ মাজৰ জুম কৰি। আচ্ছা, এতিয়া চোৱা কি এই দুটা বিন্দু এটা আছে 2 3, আনটো আছে কি 4 1। এই দুটা বিন্দুৰ মাজৰ আমি দূৰত্ব নিৰ্ণয় কৰিব লাগে। তাৰে কাৰণে আমি যিটো সূত্ৰ আছে, সূত্ৰটো অকণমান চাই লওঁ। যে সমতলত দুটা বিন্দু, এটা বিন্দু যদি কি হয় এইটো x1 y1 আৰু আন এটা বিন্দু কি হয় এইটো x2 y2, এই দুটা যদি বিন্দু হয়, এইটো বিন্দুৰ নাম যদি মই a দিওঁ, এইটো বিন্দুৰ নাম যদি মই b দিওঁ, এটা বিন্দুৰ নাম কি দিছোঁ মই a, এটা বিন্দুৰ নাম দিছোঁ কি b। এই দুটা বিন্দুৰ মাজৰ দূৰত্ব হ'ব কি ab। এই দূৰত্বটো আমি কেনেকৈ লওঁ, ab দূৰত্বটো লওঁ, ইয়াৰ এটা সূত্ৰ আছে। সূত্ৰটো আছে কি ৰুট অভাৰ x1 minus x2 whole square plus y1 minus y2 y1 minus y2 whole square। আমি এইটো এনেকৈ মনত ৰাখিব পাৰোঁ যে কি প্ৰথম স্থানাংক বিয়োগ প্ৰথম স্থানাংক হোল স্কুৱেৰ যোগ ইয়াত এটা দ্বিতীয় স্থানাংক মানে y স্থানাংকটোৰ কথা কৈছোঁ মই, যে y স্থানাংক ইয়াৰ দ্বিতীয় স্থানাংক বিয়োগ ইয়াৰ দ্বিতীয় স্থানাংক হোল স্কুৱেৰ। এনেকুৱা আমি মনত ৰাখিব পাৰোঁ। এইটো হৈছে কি দুটা বিন্দুৰ মাজৰ দূৰত্বৰ এইটো সূত্ৰ। ইয়াত আমি যদি চাওঁ, এইটোত যদি চাওঁ আমি, এইটোত কি দিয়া আছে, প্ৰথম এইটো বিন্দুটো দিয়া আছে। ইয়াত আমি লিখি ল'ব পাৰোঁ, ধৰা হ'ল a x1 y1 is equivalent to 2 3। তাৰমানে আমি এনেকৈ লিখাৰ অৰ্থটো হ'ল কি যে এইটো বিন্দুৰ আমি নাম দিছোঁ a, আৰু ইয়াৰ x1 মানে হৈছে 2, y1 মানে হৈছে কি 3, আৰু b x2 y2 equivalent to এইটো আমি 4 1 এনেকুৱা আমি ধৰিলোঁ। এইটো লিখাৰ অৰ্থটো হ'ল কি যে x1 মানে হ'ল এইটো 2, y1 মানে হ'ল এইটো 3, x2 মানে হ'ল 4, y2 মানে হ'ল কি 1। তো এতিয়া আমি চাওঁ, এটাকে ab খিনি কিমান হ'ব। ab সেই সূত্ৰ মতে যদি মই ভাঙো, এইটো সূত্ৰ যিটো আছিল, এই সূত্ৰটো x1 minus x whole square plus y1 minus y2 whole square, সেই সূত্ৰৰ মতে যদি এইটো আমি ab equal to কি আছিল আমাৰ ৰুট অভাৰ x1 minus x2 whole square plus y1 minus y2 whole square, সেইটো যদি ইয়াত বহাই দিওঁ, ৰুট অভাৰ প্ৰথমটো বিয়োগ 2 minus 4 ইয়াৰ প্ৰথমটো মানে এইটো ইয়াৰ প্ৰথমটো মানে এইটো 2 minus 4 whole square plus দ্বিতীয়টো বিয়োগ দ্বিতীয়টো, তাৰমানে ইয়াতে 3 আছে, ইয়াতে 1 আছে, 3 minus 1 whole square। এইটো এইখিনি যদি আমি ক্যালকুলেশন কৰোঁ কি পাম, ৰুট অভাৰ 2 minus 4 তাৰমানে -2 whole square plus 3 minus 1 মানে 2
হোল স্কোয়ার কারণ আমি কি বলবো সমান রুট ওভার এটু হব মাইনাস আছে যদিও যুগ্ম আছে এটু মাইনাসটো নোহোৱা হৈ যাব গতিকে এটু কি হ'ব 4 প্লাস 4 তাৰমানে কিমান পালা তুমি ৰুট ওভাৰ কি পালা 8 পালা তাৰমানে এটু কি হ'ব ৰুট ওভাৰ 2 into 4 বুলি লিখিব পাৰিম 4 টো যেতিয়া বাহিৰত ওলাই আহিব 2 ৰুট 2 2 ৰুট 2 এটাকে আমি কি লিখিম এটাকে আমি কি লিখিম এটাকে বিন্দু দুটাৰ মাজৰ দূৰত্ব সমান কিমান হ'ব এইটো এবি মানে আমি পাইছো না এইটো 2 ৰুট 2 পাইছো এবি মানে আমি কিমান পাইছো 2 ৰুট 2 পাইছো বিন্দু দুটাৰ মাজৰ দূৰত্ব আমি কি লিখি দিম ইয়াতে 2 ৰুট 2 একক 2 ৰুট 2 একক এই বিন্দু দুটাৰ মাজৰ দূৰত্ব 2 ৰুট 2 একক মনৰ ছাত্ৰ ছাত্ৰী হল এতিয়া আমি 7 নম্বৰ অংকটো গুণ যাওঁ 7 নম্বৰটো চোৱাচোন 7 নম্বৰটোত কি দিয়া আছে 7 নম্বৰটোত দিয়া আছে 2 - 5 আৰু -2 9 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থাকিব লাগে আমি প্ৰথমতে আমি স্থানাংক অক্ষৰেখা দুডাল যদি আকো স্থানাংক অক্ষৰেখা দুডাল আকো এইটো হৈছে x ড্যাশ এইটো o এইটো x এইটো y o এইটো হৈছে কি y ড্যাশ স্থানাংক অক্ষৰেখাডাল ইয়াত দুটা বিন্দু দিয়া আছে আমাৰ দুটা বিন্দু দিয়া আছে প্ৰথম বিন্দুটো দিয়া আছে 2 - 5 2 - 5 আনুমানিক হিচাপত আমি ধৰি ললো যে x ৰ মান 2 আৰু -5 ইয়াতে এইটো ধৰা হল এইটো a বিন্দু আমি এইটো ধৰি ললো 2 - 5 2 - 5 2 মানে x ৰ মান হৈছে 2 আৰু y ৰ মান হৈছে কি -5 আৰু আন এটা বিন্দু দিয়া আছে -2 9 দিয়া আছে -2 9 x ৰ মান -2 আৰু 9 ইমান আমি এনে আনুমানিক হিচাপত ধৰিছো এইটো যেটো কি হৈছে b বিন্দু এটো -2 9 এই দুটা বিন্দু এটা কৈছে কি যে কি এই দুটা বিন্দুৰ পৰা সমান দূৰত্বত থাকিব লাগিব আৰু x অক্ষৰ ওপৰত থাকিব লাগিব বিন্দুটো ওপৰত থাকিব লাগিব বুলিছে সমান দূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা x অক্ষৰ ওপৰত থাকিব লাগিব তে আমি ধৰি ললো যে এইটো বিন্দু ধৰা হ'ল c বিন্দুটো কি আছে c বিন্দুটো এইটো বিন্দু b বিন্দু আৰু a বিন্দু এই দুটা বিন্দুৰ পৰা কিহত আছে সমান দূৰত্বত আছে আৰু এই বিন্দুটো ক'ত আছে x অক্ষৰডালৰ ক'ত আছে ওপৰতে আছে x অক্ষৰডালৰ ওপৰত আছে আমি সংযোগ কৰি দিলো এডাল এনেকৈ সংযোগ কৰি দিলো যে x অক্ষ এটা তোমালোকে জানা যে কি x অক্ষৰ ওপৰত থকা প্ৰতিটো বিন্দুতে কি হয় y স্থানাংকটো সদায় কি হয় শূন্য হয় x অক্ষৰ ওপৰত থকা প্ৰতিটো বিন্দুৰ কাৰণে y যেটো স্থানাংক y স্থানাংকটো সদায় শূন্য হয় গতিকে আমি ধৰি ললো এইটো বিন্দু স্থানাংক আমি কি ধৰি ললো আমি x0 বুলি ধৰি ললো এটা আমি কি বুলি ধৰি ললো x0 বুলি ধৰি ললো স্থানাংকটো তে আমি লিখি লওঁ ইয়াত আমি লিখি লওঁ ইয়াত প্ৰদত্ত বিন্দু দুটা হল তে আমি ধৰি লওঁ প্ৰদত্ত বিন্দু দুটা a x1 y1 আমি প্ৰথম এইটো বিন্দুটো ধৰি ললো 2 - 5 প্ৰথম বিন্দু আৰু দ্বিতীয় যেটো বিন্দু আছে এটো b - b x2 y2 এই বিন্দুটো আমি ধৰি ললো এটো -2 9
তাৰপিছত আমি ধৰি ল'ম যে কি x অক্ষৰ ওপৰত থকা বিন্দুটো CX0 বুলি ধৰি ল'ম। x অক্ষৰ ওপৰত যিটো বিন্দু আছে সেইটো আমি এইটো এই চিত্ৰটো আঁকিবও পাৰি নাকিবও পাৰি, নাকিলেও মানে হ'ব, খালি ধৰিব লাগিব যে কি আমি মই জনাৰ কাৰণে এইখিনি বুজাই দিম মানে আঁকি দিছোঁ। এইটো কি হ'ল যে x অক্ষৰ ওপৰত থকা যিটো বিন্দু সেই বিন্দুটো আমি x0 বুলি ধৰি ল'ম। ধৰা হ'ল x অক্ষৰ ওপৰত থকা বিন্দুটো CX0 x অক্ষৰ ওপৰত যিটো বিন্দু আছে সেই বিন্দুটো আমি কি বুলি ধৰিছোঁ CX0। এটা প্ৰশ্নমতে কি দিছে যে সম দূৰত্ব মানে বিৰ পৰা চি লৈকে যিখিনি দূৰত্ব হ'ব চিৰ পৰাও এ লৈকে সেইখিনি দূৰত্ব হ'ব, বা এৰ পৰা চি লৈকে যিখিনি দূৰত্ব হ'ব বিৰ পৰা চি লৈকে সেইখিনি দূৰত্ব হ'ব। প্ৰশ্নমতে কি হ'ব AC is equal to কি হ'ব BC হ'ব। AC is equal to BC কি হ'ব AC খিনি AC এৰ পৰা চি লৈকে দূৰত্ব এইখিনি, বিৰ পৰা চি লৈকে দূৰত্ব এইখিনি দূৰত্ব সমান হ'ব। তাৰপিছত AC মানে কি হ'ব আমাৰ সূত্ৰ এটা আছিল নহয়, মই অলপ আগতে কৈছিলোঁ যে কি দুটা বিন্দুৰ মাজৰ দূৰত্ব প্ৰথমটো বিয়োগ প্ৰথমটো, দ্বিতীয়টো বিয়োগ দ্বিতীয়টো। তে মই যদি AC বুলি যদি কওঁ AC A আৰু C, ACৰ মাজৰ A আৰু C বিন্দু দুটাৰ মাজৰ দূৰত্ব প্ৰথমটো বিয়োগ প্ৰথমটো, তে এৰ প্ৰথমটো হ'ল কি এইটো √2 মাইনাছ চিৰ প্ৰথমটো হ'ল কি x 2 মাইনাছ x হোল স্কুৱেৰ যোগ এর দ্বিতীয়টো হ'ল -5 মাইনাছ চিৰ দ্বিতীয়টো হ'ল কি 0 হোল স্কুৱেৰ ইজ ইকুৱেল টু BC গতিকে বিৰ প্ৰথমটো হ'ল কি এইটো ৰুট আহিব, বিৰ প্ৰথমটো হ'ল কি -2 মাইনাছ চিৰ প্ৰথমটো হ'ল কি x -2 মাইনাছ x হোল স্কুৱেৰ প্লাছ বিৰ দ্বিতীয়টো 9 মাইনাছ চিৰ দ্বিতীয়টো হ'ল কি 0 হোল স্কুৱেৰ। এইটো আমি এটা সমীকৰণ পালোঁ, এইটো আৰু এইটো সমীকৰণ পালোঁ। এতিয়া দুফালে দেখিছোঁ আমি কি আছে বৰ্গমূল আছে, ইয়াতো বৰ্গমূল আছে ইয়াতো বৰ্গমূল আছে, দুফালে বৰ্গমূল আছে আমি স্কুৱেৰ কৰি পেলাই দুফালে উঠাই দিব পাৰোঁ। উঠাই দিম নেক্সট ষ্টেপত উঠাই দিলে কি হ'ব 2 মাইনাছ x হোল স্কুৱেৰ প্লাছ এইটো -5 আছে গতিকে এইটো কি হ'ব -5 হোল স্কুৱেৰ ইজ ইকুৱেল টু এইটো হ'ব কি -2 মাইনাছ x হোল স্কুৱেৰ প্লাছ এইটো কি হ'ব 9 স্কুৱেৰ। ঠিক আছে, এতিয়া মই ওপৰৰ এইখিনি মুছি দিছোঁ, এটা চাম এইটো a মাইনাছ b হোল স্কুৱেৰ সূত্ৰটো আমি ভাঙি দিব পাৰোঁ। a মাইনাছ b হোল স্কুৱেৰটো ভাঙি দিলে 2 স্কুৱেৰ মাইনাছ এইটো হ'ব 2 ইনটু x প্লাছ x স্কুৱেৰ, তাৰমানে a মাইনাছ b হোল স্কুৱেৰ a স্কুৱেৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ প্লাছ x আছে ইয়াতে গতিকে x স্কুৱেৰ, তাৰপিছত প্লাছ -5 হোল স্কুৱেৰ কৰিলে 25 হ'ব 25 ইজ ইকুৱেল টু ইয়াতো দেখিছা ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে, মাইনাছটো আমি কমন ল'ব পাৰোঁ, ইয়াত মাইনাছ আছে মাইনাছটো আমি কমন ল'ব পাৰোঁ, মাইনাছ কিন্তু হ'ল 2 প্লাছ x হোল স্কুৱেৰ আমি লিখিব পাৰোঁ। মাইনাছটো কমন ল'ব পাৰোঁ, এইটো মাইনাছ কমন ল'ব পাৰোঁ, -2 প্লাছ x হোল স্কুৱেৰ প্লাছ 81 কাৰণ 9 স্কুৱেৰ মানে কি যাব 81।
এতিয়া আমি চাওঁ এইটো 2 স্কোয়ার মানে কিমান হ'ল 4 মাইনাস 2 2 গুণ 4 4x প্লাস এইটো কি হ'ল x স্কোয়ার প্লাস এইটো হ'ল কি 25 ইজিকাল টু এইখিনি হ'ব 2 প্লাস x হোল স্কোয়ার প্লাস 81 বাকি ক্যালকুলেশন হলে আমি অলপ পিছত কৰিম এইখিনি চাওঁ ইমপ্লাইজ এইটো 4 আৰু এইটো 25 25 মিলি পেলাই কিমান হ'ব 29 হ'ব 29 minus 4x plus x square এইটো আৰু a plus b whole square সূত্ৰত ভাঙি দিয়া a plus b whole square সূত্ৰত ভাঙি দিয়া a plus b whole square 2 square plus twice ab 2 into x plus x square plus 81 plus 81 এটা আমি চাওঁ যদি এটো কি হ'ব 29 minus 4x plus x square is equal to 2 square মানে হ'ল 4 plus আমি যদি চাওঁ এটো 2 2 গুণ কিমান হ'ব এটো 4 4x plus x square plus 81 এটা সই ইফালে এটা x square আছে ইফালে এটা x square আছে দুফালে আছে ইফালে এটো x square আছে ইফালে এটো x দুফালে x square আছে ক্যান্সেল কৰি দিবা এবাৰ তোমরা এটো ক্যান্সেল কৰি দিবা এবাৰ তাৰপিছত যদি আমি চাওঁ এটো চোৱা এটো 29 আছে 29 minus 4x ইয়াতে ইফালে এটো 4 আছে এটো 81 আছে হেলিবেলা কি হ'ল 85 হ'ব 85 প্লাস কিমান হ'ল এটো 4x তে ইফালে কৰা ইফালৰ এই 4x টো ইফালে আনা ইফালৰ 29 টো ইফালে লৈ যা তো আমি কি পাম এটো মাইনাস 4x এই যে প্লাস 4x আছে প্লাস 4x টো ইফালে লৈ আহা মাইনাস 4x হ'ল ইজিকাল ইফালে এটো 85 আছে 85 ইফালে 85 থাকিল ইফালে এটো 29 আছিল 29 টো ইফালে গুছি গ'ল মাইনাস 29 ইফালে গুছি গ'ল তো মাইনাস 29 হ'ল তে কি হ'ল এটো মাইনাস এটো 8x হ'ল ইজিকাল টু এটো যোগ কৰ হে কৰা এটো বিয়োগ কৰি দিয়া বুজি আচ্ছা কি হ'ল এটো মাইনাস 8x ইকুয়াল টু মানে এটো কিমান হ'ল 56 হ'ব তো এতিয়া আমি আমি কি কৰিম যে এফালে মাইনাস এটা আছে এইফালে আমি মাইনাসটো লিখি দিম 8x ইকুয়াল টু কিমান হ'ল মাইনাস 56 আচ্ছা যে হৰণ 8 গুণ কিমান হ'ব 56 মানে 8 8 যদি তুমি হৰণ কৰি 7 বাৰ গেল x ইকুয়াল টু কিমান হ'ল 8 যেতিয়া হৰণ কৰি দিবা এটো 7 হ'ল x ৰ মান কিমান হ'ল 7 হ'ল x ৰ মান 7 হ'লে আমাৰ এইফালে বিন্দুটো চোৱাচোন এইফালে বিন্দুটো কি আছে cx0 আছে কাৰণ ইয়াৰে x ৰ ঠাইত কি হৈ যাব -7 হ'ব তে আমি উত্তৰটো লিখিম এতিয়া উত্তৰটো এনেকৈ লিখিম আমি এটাকে উত্তৰটো আমি এনেকৈ লিখিম এটাকে x অক্ষৰ ওপৰত থকা বিন্দুটো হ'ল x অক্ষৰ ওপৰত থকা বিন্দুটো হ'ল আমি কি বুলি লিখিম এই বিন্দুটো আছিল কি আমাৰ এইটো cx0 c x ৰ মানটো বহাই দিম আমি x ৰ মান আমি কিমান পাইছিলো এতে x ৰ মান কিমান পাইছিলো x ৰ মান -7 পাইছিলো তেতে আমি ইয়াতে বহাই দিম x ৰ মান -7 0 আৰু এইটো হৈছে